বন্ধু বান্ধৱীসকল, আজি আমি পুনৰ আপোনালোকলৈ লৈ আহিছোঁ 10টা আমোদজনক প্ৰশ্ন। এইদৰে আপোনালোকে সহায় সহযোগিতা যদি কৰি থাকে তেনেহ'লে এইটো এটা চিৰিজ হিচাপে আগবঢ়াই লৈ যাম। লগতে যিকোনো এডুকেশ্যনেল আপডেট, ক্লাছ 9-10ৰ নোটছ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল নলেজ আদিৰ বিষয়ে জানিবৰ বাবে লগতে এডুকেশ্যনেল আপডেটবোৰ সৰ্বপ্ৰথমে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। গাইজ, আজিৰ শিতানৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? অজন্তা নেওগ, নিৰ্মলা সীতাৰমণ আৰু মমতা বেনাৰ্জী। শুদ্ধ উত্তৰটো হৈছে অজন্তা নেওগ। আশা কৰিছোঁ আপোনালোক চবেই নিশ্চয় পাৰিছে। আজিৰ শিতানৰ 2 নম্বৰ প্ৰশ্নটো হৈছে 2021 বৰ্ষৰ অলিম্পিক খেলখন ক'ত অনুষ্ঠিত হ'ব? টকিঅ', ব্ৰাজিল আৰু ভাৰতবৰ্ষ। শুদ্ধ উত্তৰটো হৈছে টকিঅ'। আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ ৰাজ্য কেইখন? 20খন, 25খন নে 29খন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 29খন। আজিৰ শিতানৰ 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? অপশ্যনকেইটা হৈছে পামিৰ মৰুভূমি, ছাহাৰা মৰুভূমি আৰু থৰ মৰুভূমি। শুদ্ধ উত্তৰটো হৈছে ছাহাৰা মৰুভূমি। আপুনি বাৰু এই কথা জানিছিল নে? কমেণ্টত নিশ্চয় জনাব। আজিৰ শিতানৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ দীৰ্ঘতম মহাকাব্য কোনখন? মহাভাৰত, ৰামায়ণ নে বাইবেল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে মহাভাৰত। পিছৰ প্ৰশ্নটো হৈছে শেষ মোগল সম্ৰাজ্যৰ নাম কি? আকবৰ, শ্বাহজাহান আৰু দ্বিতীয় বাহাদুৰ শ্বাহ। শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় বাহাদুৰ শ্বাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন মুছলমান সম্ৰাটে হিন্দু আৰু মুছলমানৰ ঐক্য স্থাপন কৰিছিল? আপুনি যদি জানে কমেণ্টত নিশ্চয় জনাব। অপশ্যনকেইটা হৈছে আকবৰ, বাবৰ আৰু হুমায়ুন। প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে আকবৰ। আহক তেন্তে আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। আজিৰ শিতানৰ 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ, কবিৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। আজিৰ শিতানৰ 9 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ সৰু দেশ কোনখন? শ্ৰীলংকা, অষ্ট্ৰেলিয়া আৰু ভেটিকান চিটি। শুদ্ধ উত্তৰটো হৈছে ভেটিকান চিটি। আজিৰ শিতানৰ অন্তিমটো প্ৰশ্ন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি? বন্দে মাতৰম, জনগণ মন অধি নে অ মোৰ আপোনাৰ দেশ? শুদ্ধ উত্তৰটো হৈছে জনগণ মন।